আজিৰ পৰা প্ৰায় 2 দিন মানৰ আগৰ কথা। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ সুৰজ ব্লগছ চেনেলটোলৈ। আপোনালোকে বহুতে হয়তো জানে বা নাজানে, মোৰ আৰু এটা ইউটিউব চেনেল আছে সুৰজজ্যোতি এণ্টাৰটেইনমেণ্ট বুলি। তাত মই কেৱল কবিতা দিম বুলি খুলিছিলোঁ, কিন্তু মাজতে এই অলপ ফুৰিব যাওঁতে মানে এনেই ভিডিঅ' চিডিঅ' কৰি অনা সেইবোৰ ক্লিপছ ব্লগছ টাইপৰ মই দি দিছিলোঁ তাত। চ' মই এতিয়া ভাবিছোঁ মোৰ এইটো চেনেলত, সুৰজ ভ্লগছ চেনেলত, মই ইয়াত কেৱল মোৰ ভ্লগছ চেনেল, ক'ৰবালৈ ফুৰিবলৈ যোৱা বা কিবা নতুন কিবা জনাবলগীয়া থাকিলে মই এইটো চেনেলতে জনাম। গতিকে মই আজিৰ ভিডিঅ'ত আপোনালোকক দেখুৱাম 2দিনমান আগতে, হয় 2দিনমানৰ আগতে যেতিয়া বৰষুণ হৈ আছিলে, তেতিয়া আমাৰ ৰাস্তা পদূলিৰ অৱস্থা কি হৈ আছিলে বা অহা যোৱা কৰিব পৰা ব্যৱস্থা কেনে আছিলে, তাৰে ভিডিঅ' ক্লিপ দুটামান মই ৰেকৰ্ড কৰি থৈছিলোঁ। চ' তাকেই দেখুৱাম। বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' আজিৰ যাত্ৰা আৰম্ভ হয় আমাৰ এই বোকা ৰাস্তাৰে। কিমান বোকা, কিমান কষ্ট হৈছে। কষ্ট ন কি, আমাতকৈ আৰু হয়তো কষ্টত আছে। এনেদৰে হাতত চেণ্ডেল ল'বলগীয়া হৈছে। ইমানেই বোকা, মানে ইমান বোকা যে বাইকখন ঘৰলৈকে নিব পৰা নাই। এই দাদা ঘৰ ওচৰতে দাদা ঘৰ আছে, তাতে থৈছোঁ। আৰু কাৰ আছে আপোনালোকৰ এনেদৰে অৱস্থা হৈ আছে ৰাস্তাৰ? ইয়াত মানে আপুনি ধান ৰুব পৰা হৈ আছে তোমাৰ, মানে বোকা। মাত শুনিছে কেনেকৈ দিছে? নপৰিলেই হৈ আৰু কৃষ্ণ। গ'ল লে। এয়া অৱস্থা হৈ আছে আমাৰ ঘৰৰ পৰা লেফ্ট চাইডে আহিলে এইটো অৱস্থা হৈ আছে। ৰাইট চাইডো প্ৰায় সিফালেদি ওলাই যাওঁ, তথাপিও দীঘলীয়া যে সিফালে, চ' সিফালে অহা যোৱা নকৰোঁ সিমানকৈ। ভাই পিছলি নপৰিলে হয়। চ' এইখন আমাৰ LP স্কুলৰ প্লেগ্ৰাউণ্ড। ভিডিঅ'টো চালে আমাৰ দৰে অসমৰ হয়তো আৰু বহুতো এনে ঠাই আছে বা গাঁও আছে, তেওঁলোক আমাতকৈ হয়তো বহুত বেছি অসুবিধাত পৰে বাৰিষা কালত। তেওঁলোকৰ তুলনাত আমি হয়তো একোৱেই নহয়, তথাপিও আমাৰ কেনেদৰে অসুবিধা হৈছিলে এই যিহেতু ৰেগুলাৰলি
15-20 দিনমান একেৰাহে বৰষুণ দি আছিলে চ' সেইকেইদিন আমি কেনেদৰে মানে আছিলোঁ অহা যোৱা কৰিছিলোঁ তাৰে ভিডিঅ' এটা এনেই বনাই দেখুৱালোঁ আপোনালোকক যদি ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যাতে মোৰ নেক্সট ভিডিঅ' আপোনালোকে সকলোতকৈ আগতে পায় মোৰ এইটো চেনেলো ভিজিট কৰিব ছাবস্ক্ৰাইব কৰিব মোৰ কবিতাসমূহ শুনিব যদি ভাল লাগে লাইক ছাবস্ক্ৰাইব কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ধন্যবাদ